হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে ভাল নহয় নিশ্চয়। বহুত দিনৰ মূৰত এটা ভিডিঅ' ষ্টাৰ্ট কৰি দিছোঁ। পোনপ্ৰথমতে বিহুৰ সকলোকে শুভেচ্ছা যাচিলোঁ। এইফালে এয়া বিহু বুলি মাৰ ঘৰলৈ যাবলৈ ৰেডি হৈছোঁ। অকণমান এয়া মইনো কেনেকৈ ৰেডি হৈছোঁ তাৰো ভিডিঅ' ক্লিপ এটা কৰি ৰাখিছিলোঁ। তাকে আপোনালোকৰ ওচৰত এয়া মানে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰোঁ বুলি ল'লোঁ। এইফালে বিহু আপোনালোকে পিঠা পনা খুন্দিছেনে বাৰু? মোৰ আচলতে ভিডিঅ'টো কৰা দেৰিয়ে হৈছে বাৰু, ভিডিঅ'টো দিয়াও। ভিডিঅ' ইমান তেনেকৈ বনোৱাও হোৱা নাই। আচলতে আমাৰ এটা মানে বেয়া খবৰ এটা হেৰি হৈ গ'ল। এইবাৰ আমি পিঠা চিঠাও বনাব নাপায়, যিহেতু এয়া এনেই বিহু বুলি বোলো মাৰ ঘৰৰ পৰাই ফুৰি আহোঁগৈ অকণমান। ঘৰতেনো কিমান সোমাই থাকিম আৰু, অকণমান ফুৰি মেলি আহোঁগৈ বুলি এয়া মাৰ ঘৰলৈ যাবলৈ ৰেডি হৈছোঁ। লগতে বোলো এটা ভিডিঅ' ষ্টাৰ্ট কৰি দিওঁ, বহুত দিন যিহেতু ভিডিঅ' দিয়াই নাই, সেইবুলি ভাবি ভিডিঅ' এটা ষ্টাৰ্ট কৰি দিলোঁ। এইফালে এনেকুৱা এযোৰ কাপোৰ পিন্ধি পেলাই ওলাইছোঁ। কাপোৰযোৰ আচলতে এনেকৈ পিন্ধোৱা অকণমান ভিডিঅ' ক্লিপ ৰাখিছিলোঁ আৰু এনেই ফটো হিচাপে ভালকৈ মৰা নহ'লেই, অকলে যিহেতু ভিডিঅ'টো বনোৱা হয়। এইবিলাক মানে কৰি থাকিবলৈ সময় নহয়, আৰু যিহেতু ক'ৰবাত যাব সময়ত অকণমান লৰালৰিও হয়। ইমানবিলাক মানে কৰিবলৈ সময়ে নহয়গৈ গৈ পেলাই, আৰু লৰালৰিকৈ চববিলাক কৰি মেলিহে যিহেতু ওলাব লাগে আমি। সেয়া ওলাই মেলি পেলাই অকণমান বোলো ভিডিঅ' কৰি থওঁ, সেইবুলি বাটতে ভিডিঅ' কৰি ভিডিঅ' অকণমান কৰি ৰাখিলোঁ। আমাৰ বোলো ৰাস্তাটোকে আহক অকণমান গৈছোঁ, সেইবুলি এইফালে আকৌ এয়া হুঁচৰি গাবলৈ এয়া ওলাই আছিলে। এয়াও অকণমান ভিডিঅ' কৰিলোঁ। আমাৰ ৰাস্তাটোৱে বোলো অকণমান দেখাওঁ আপোনালোকক, সেই বুলি পেলাই। বৰভেটিলৈ আহিছেনে বাৰু? আমাৰ এইফালে এয়া মানে বৰভেটিলৈ সোমাই আহিব পাৰি এইটো ৰাস্তাই দিয়ে। মই আহি ঘৰ পালোহিয়ে, আৰু ঘৰ পাই আহি সিহঁতৰ উৎপাত দেখিছে। ভাগিনীয়েকহঁতে মাহীয়েকক একদম দাঙি দিছে নহয়, তাই পৰিম বুলি চিঞৰিছে উধাই মুধাই। মই বোলো ৰহ, তহঁতক ভিডিঅ' কৰি থ'ম আকৌ দেই বুলি কৈছোঁ। নাই, তাহাঁতি নাই শুনা নাই, পূৰা একদম দাঙিছে। ঘৰ গৈ পেলাই আৰু কি কৰিম বুলি এয়া মানে ধুনীয়াকৈ বোলো বিহু কাপোৰ উলিয়াই থৈছিলে, তাহাঁতি বিহু মাৰি আছিলে যিহেতু ভণ্টিহঁতে, বোলো অকণমান ময়ো পিন্ধি পেলাই ফটো দুখনকে মাৰোঁ। আমাৰ এইফালে আকৌ মানে দলঙৰ ওচৰত ইমান ধুনীয়া চাওকচোন জেগাকণ, ফটো মাৰিলে মানে ইয়াত বহুতেই ধুনীয়া উঠে। ইয়াত মানে বহুত মানুহে আঁতৰৰ পৰা ফটো মাৰিবলৈ বুলি আহেই এইকণ জেগালৈকে চবেই। ময়ো বোলো ভিডিঅ' এটাও ষ্টাৰ্ট কৰি দিওঁ, লগতে ফটো কেইকপিমানো মাৰোঁ। এইফালে এয়া দেখিছে পজ দি এয়া খোজকাঢ়ি ফুৰিছিলোঁ ইফালৰ পৰা সিফালে। মাৰ ঘৰত বাৰু ভিডিঅ' কৰা নহ'লে, আৰু এইফালে মাৰ ঘৰৰ পৰা আহি অকণমান টাউনৰ ফালেও আহিছিলোঁ। আপোনালোকে দেখিছেই দেখোন, অকণমান বোলো টাউনৰ ফালে ওলাই মেলি আৰু ফুৰিবলৈ ওলাই মেলি গৈছোঁ যেতিয়া অকণমান মানে আৰু ঠাইবোৰ দেখি মেলি অকণমান ফুৰি মেলি আহিম আৰু মাৰ ঘৰত। ল'ৰাবোৰ অকণমান বোলো দেখাই বোলো ৰাস্তালৈকে বনোৱা মেলা, আৰু তাৰ পৰা এইফালে অহাই নাছিলোঁ। আহিয়ে আকৌ ঘৰত আৰু ৰ'বলৈ সময়ে নাই। এইফালে এইটো নামচেং নে কি বুলি কয় জানো, আজি লৈ আহিছিলোঁ, এয়া বনাবলৈ ল'লোঁ। চিনি নাপাওঁ আচলতে, আজিলৈকে খায়ো পোৱা নাই। এয়া আদা নহৰু জলকীয়া ধুনীয়াকৈ পেষ্ট বনাই লৈছোঁ। তাৰপিছতে পিঁয়াজো কাটি ল'লোঁ। এয়া তেল দি পেলাই তেলতে এয়া পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি ভালকৈ ভাজি হোৱাৰ পিছত ইয়াতে আদা নহৰুখিনিও দি দিম। আৰু আচলতে মানে নামচেং বুলিয়ে কয় নে কি বুলি কয় নাজানো। এইটো আচলতে আজি প্ৰথমহে খাম, মই বনায়ো পোৱা নাই আজিলৈকে। এনেকৈ বনাই চাইছোঁ, আৰু আজি কেনেকুৱা হয় কি কথা খাবলৈ নাজানো বাৰু। খাই মেলি ক'ম বাৰু, ৰেচিপিটোও লগতে বোলো শ্বেয়াৰ কৰি দিওঁচোন। আজি যিহেতু প্ৰথম বনাইছোঁ মই। আপোনালোকে বাৰু খাইছেনে এইটো বস্তু? এই মিচিং সম্প্ৰদায়ৰ লোকসকলে এইটো বনাই মানে যিহেতু বেলেগেও যদি বনাই নাজানো বাৰু, চুঙাত ভৰাই পেলাই থয় বোলে। আমাৰ ঘৰলৈ মানে এইটো কেতিয়াবাতে আচলতে মাঘৰ বিহুতে দিয়া হয়। এয়া বাহঁতৰ ঘৰলৈ দি পঠিয়াইছিলে। তাৰপিছত ময়ো অকণমান কালি লৈ আহিলোঁ। আহি পেলাই বোলো এতিয়া বনাই চাওঁচোন। এইখিনিও তেলতে দি দিলোঁ। মাছখিনি ইয়াৰ লগত আৰু কিবাকিবি দিয়ে বোলে, কি দিয়ে নাজানো আৰু, মুঠতে খামহে আজি প্ৰথম। অলপ গোন্ধ এটা আহে বনাওঁতে, ইমানো বেছি নহয়। আদা নহৰু খালি অলপ সৰহকৈ দিব লাগে। মই আদা নহৰু মানে নহৰুটো এটা দি দিছিলোঁ একদম। লগতে বেঙেনা দি দিলোঁ। বেঙেনাতে নিমখ হালধি আকৌ ইয়াতে দি থৈছিলোঁ দেই মই লগতে। দি মেলি আৰু এনেকৈ ভাজিব নোৱাৰা নিচিনাকৈ এনেকৈ ভাজিলোঁ আৰু ধুনীয়াকৈ। মানে ভাজি মই বহুত গেছটো একদম ল' ফ্লেমত দি পেলাই এনেকৈ ভাজি এয়া ভাজি ৰেডি। ঠিক আছে তেতিয়া আজিলৈ গুড নাইট সকলোকে। আমিও এই ৰাতিৰ সাঁজটো খাই লওঁ আৰু সকলোকে বাই বাই দেই, শুভৰাত্ৰি।